নমস্কাৰ বন্ধুসকল, আপোনালোকক মই ধন্যবাদ জনাইছোঁ কমলাৰ ভাবিক ফাৰ্ম ইউটিউব চেনেলৰ পৰা। যিসকলে আজি নতুনকৈ চেনেলটোত ভিডিঅ'টো চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিয়ে যেন আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দেখাবৰ বাবে। বন্ধুসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ মই কম টকাত আমি এখন গাহৰি ফাৰ্ম বনাই কেনেকৈ উপাৰ্জনৰ পথ বাছি ল'ব পাৰোঁ সেই বিষয়ত আপোনালোকক মই দেখাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ। বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে মোৰ যিটো বৰ পাঠা সেইটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। এইটোৱে মোৰ পাঠাটো, এইটো আপোনালোকে মাছ বিৰাতি আপোনালোকে খৰালি মাহৰ কাৰণে টেনশ্যন নাই, কাৰণ বাৰিষা হ'লে অলপ অসুবিধা হয় এনেকুৱাকৈ ৰখাত। আপোনালোকে খৰালি মাহত এনেকুৱাকৈ ৰাখি দিব পাৰে। এই চব চাহি মানে মহা মানুহৰ লগতে উমলি ভাল পায়। আৰু এইটো হ'ল মাইকী, এইটো পোৱালি দিছিলে 10টা দিছিলে, তাৰে পোৱালি বৰ্তমান চাইড কৰি থলোঁ। আজি 3 দিন হ'লে ইয়াৰ অৱস্থা নোহোৱা হৈ গৈছে, কাৰণ ই এনেকুৱা আছিলে মানে বিয়াৰ পিছৰ পৰা ই মানে দানা কমকৈ খায়, বাচি বাচি দানা খায়, ভাল দানা লাগে ইয়াক। সেইটোৰ কাৰণে ইয়াৰ চেহেৰাটো একদম খিনাই হয় মোৰ এনেকুৱাকৈ। বৰ্তমান মোৰ ইয়াতে 2টা পাকাৰ গঁৰাল আছে। এই পোৱালিকেইটা যিটো মাইকী মই দেখিছিলোঁ এই পোৱালিকেইটা ইয়াতে থৈ দিছোঁ। এইটো আপোনাৰ চাইড কৰি থৈ দিছোঁ মই সিহঁতক, কাৰণ ইয়াতে দানা সম্পূৰ্ণকৈ খাব পৰা হৈছে। এইটো মোটামুটি আৰু 15-20 দিন পিছত মই চেল কৰি দিম, বিক্ৰী কৰিম। সেইদিনাখন বেপাৰী আহিছিলে, চাই গৈছে, কিন্তু দামটোৰ কাৰণে মানে দিব ইচ্ছা কৰা নাই। তথাপিও আগতকৈ দামটো অলপ বাঢ়িছে, 300-400 মানকৈ এটা পোৱালি। মই মোটামুটি জানুৱাৰীৰ আগে চেল কৰি দিম এইকেইটা অলপ ডাঙৰ হ'লে। আপোনালোকে এনেকুৱাকৈ ৰাখিব পাৰে, কাৰণ আমি বেছি নহয়, আমি 2টা বা 3টা গঁৰাল আমি পাকা কৰিলে বাকী আমি বাহিৰত আমি বান্ধি থৈ দিব পাৰোঁ ধুনীয়াকৈ গাহৰিসমূহ। অলপ কষ্ট হয়, কথা নাই, কষ্ট হ'লেও কষ্ট কৰিলে আমি নিশ্চয় তাৰ ফল পাম। সেইটো ভাবি আপোনালোকে কামটো কৰিব, কাৰণ আমাৰ এইটোতো আৰু এনি টাইম লাগি থাকিব নালাগে। এইটো আমি বৰ বেছি ৰাতিপুৱা 8টালৈকে সিহঁতক দানা দিলে চাফা চুফা কৰি কিনে আমি বেলেগ কামত ব্যস্ত হ'ব পাৰোঁ। এইটো এটা হ'ল মাইকী, ইয়াৰ বৰ্তমান 3 মাহত মোটামুটি সোমাইছে আৰু গাভিনী আছে। তো সিহঁতক বান্ধি ৰাখোঁ। এইটো গঁৰালটো এনেকুৱাকৈ বনাইছোঁ, আপোনালোকে এনেকৈ বনাব পাৰে। এইটো হ'ল মানে আমাৰ কাঠৰ যি ৰেজা বাকলা, এই ৰেজা বাকলা কয়, সেইপাত দি মানে বনাইছোঁ। তলটো পকা কৰিছোঁ, চাওক তলটো পকা কৰিছোঁ আৰু ৰেজা বাকলা দি বেৰ দিছোঁ। এইটো এটা হ'ল মাইকী, এইটো আৰু এইটো একেলগে ক্ৰছ কৰোঁ। ইয়াৰো 3 মাহ হৈছে, একেলগে ইহঁতক এৰি দি থৈছিলোঁ যুদ্ধ কৰে কাৰণে, সেইটোৰ কাৰণে ইহঁতক বান্ধি থৈ দিছোঁ। বান্ধি নথ'লে সিহঁতে যুদ্ধ কৰে কাৰণে ইহঁতক বান্ধি থৈ দিছোঁ। ইহঁতক চাওক, আপোনালোকে এনেকুৱাকৈ গঁৰাল বনাব পাৰে। এই গঁৰালটো বনালে আপোনাৰ বেছি খৰচ নহয়, কম খৰচতে হ'ব। আপোনালোকে এনেকুৱাকৈ ৰাখিলে হ'ল। চাওক, আপোনালোকে যি আমাৰ ৰেজা বাকলা তাত ফালি কিনে ৰহে, সেইবিলাক ছাইডৰ সেইবিলাকে এনেকুৱাকৈ বনাইছোঁ মই। এনেকুৱাকৈ বনালে আমাৰ কষ্ট কম হয়, চাফ চিকুণ কৰাৰ কাৰণে সুবিধা হয়, সেইকাৰণে এনেকুৱাকৈ বনাইছোঁ। আপোনালোকে বনাব এনেকুৱাকৈ। আমি যদি এনেকুৱাকৈ আমি 5টা বা 6টা গাহৰি আমি ৰাখোঁ, তেতিয়া আমাৰ মাইকী গাহৰি হ'লে আমাৰ বছৰত 5টা গাহৰিত আমি যদি 2বাৰকৈ পোৱালি পাওঁ, মোটামুটি দিলে 5-7-40টা পোৱালি আমি একবাৰত পাম। গতিকে মোৰ মতে বছৰত আমি মোটামুটি 1-1.5 লাখ টকা আমি পোৱালিৰ পৰা পাম। লগতে আৰু মাইকীটোতো এক্সট্ৰা থাকিবই, তাৰ লগত যদি 2 এটা আৰু খাহী গাহৰি ৰখা হয় তেতিয়া আৰু বেছি ভাল হয়। বন্ধুসকল,
আমি কম খৰচত এনেকুৱাকৈ ৰাখিব পাৰোঁ। আমি আৰু ডাঙৰ ফাৰ্মৰ কথা ক'ব নাযাওঁ, আমি এনেকুৱাকৈ ৰাখিলে আমাৰ তথাপিও আমাৰ নিজৰ খৰচখিনি এইখিনি এক্সট্ৰা ইনকাম বুলি ক'ব পাৰি। কাৰণ কিয় আমি গাহৰিৰ টকা দি আমি ঘৰখন নচলিব 5-6টা ৰাখিলে। সেইটোৰ কাৰণে আমি যদি এনেই সাধাৰণকৈ আমাৰ ঘৰখনৰ বাহিৰা খৰচ অহাৰ কাৰণে আমি 5-6টা গাহৰি ৰাখোঁ, তেতিয়া আমাৰ ভাল হয় আৰু ঘৰখন চলি যাব নিশ্চয়। আৰু লগতে আমি এক্সট্ৰা টাইম পাওঁ, যি গতিকে কিন্তু কিবা নহয় কিবা এটা সৰুকৈ হ'লেও কৰি থাকিব পাৰিম। বন্ধুসকল, এতিয়া দেখাম মই দুটা আছে আৰু মই মাইকে দেখুৱাব আপোনালোকক, দেখুৱাই আছোঁ মই। আপোনালোকে চাই যাব ভিডিঅ'টো, কেনেকুৱাকৈ ৰাখিছোঁ মই গাহৰিসমূহ। মই চাওক, মই সিহঁতকো বাহিৰত ওলাই দিছোঁ, কাৰণ বাহিৰত অলপ ৰ'দ পোৱাৰ কাৰণে, লগতে বন চন কিবা কিবি খাব পায়, সেইটোৰ কাৰণে মই বাহিৰতে থৈ দিছোঁ। আৰু এতিয়া আপোনালোকে এনেকুৱাকৈ ৰাখিলে নিজৰ বাৰীতে আমি ধুনীয়াকৈ 5-6টা গাহৰি ধুনীয়াকৈ ৰাখিব পাৰোঁ কম খৰচতে। আমাৰ গাহৰিকেইটা ৰখাবৰ কাৰণে আমি এটা পাকাৰ গঁৰাল বনাব গ'লে মোটামুটি ইয়াতে যদি আমি 5টা ৰুম বনাওঁ, 5টা ৰুম বনালে গ'লে আপোনাৰ 60-70 হাজাৰ টকা গুচি যাব। এটা ৰুম বনাই আমি তেনেকুৱাকৈ ৰখাটো আমাৰ সম্ভৱ নহয়, কাৰণ আমি যি গতিকে আমি দুখীয়া মানুহ, আমি খেতিয়ক মানুহ। সেইটোৰ কাৰণে এনেকুৱাকৈ ৰখাত আমি বনাব আমাৰ সময় লাগিব। সেইটোৰ কাৰণে আপোনালোকে এনেকুৱাকৈ প্ৰথমতে আৰম্ভ কৰক, পিছত আপোনালোকে লাহে লাহে আপোনালোকৰ ইচ্ছা অনুযায়ী গঁৰালটো বনাব পাৰিব। চাওক, এইটো এটা পোৱালি দিছে, 8টা দিছে বৰ্তমান, সৰু হৈ আছে পোৱালিকেইটা, দেখি আছোঁ। চাওক কি ধুনীয়াকৈ বন খাই আছে। এনেকুৱাকৈ বন খালে অলপ হ'লেও গাহৰিৰ কাৰণে ভাল, কাৰণ বন ঔষধৰো কাম কৰে গাহৰিৰ কাৰণে। সেইটোৰ কাৰণে মই এনেকুৱাকৈ বাহিৰত দিওঁ দিনত, আৰু গধূলি হ'লে মানে সিহঁতক ত্ৰিপালৰ তলত এনেকুৱাকৈ ৰাখোঁ। চাওক এই পোৱালিকেইটা এনেকুৱাকৈ আছে, ক'ত যাই আছে মানে সিহঁতে ঠিকে নাই। চাওক, ডাঙৰ সৰু গোটেই মানে লগ হৈ আছে এইবিলাক। আৰু ই এটা মাইকী, এইটো এটা, এই ঠিকলা চা চা। আপোনালোকে এনেকুৱাকৈ ৰাখিব পাৰে কম টকাত। মানে আমি ডাঙৰ ফাৰ্মৰ নিচিনাকৈ আমাৰ ৰখাটো সম্ভৱ নহয়, পইচাৰ কথা আছে। আপোনালোকে এনেকুৱাকৈ এনেকুৱাকৈ গাহৰিসমূহ ৰাখক। মই যেনেকৈ ৰাখিছোঁ আপোনালোকে এনেকুৱাকৈ ৰাখিলে কোনো আমাৰ সমস্যা নাই, কাৰণ অলপ কষ্ট হ'ব পাৰে, কষ্ট হ'লেও কথা নাই, আমি কষ্ট কৰিব লাগিব, যি গতিকে আমাৰ নিজা মূলধন নাই। বন্ধুসকল, ভিডিঅ'টো এইখিনিয়ে আছিলে আজিলৈ ৰাখিছোঁ, ধন্যবাদ।